নমস্কাৰ, মই সৰোজে আপোনালোকৰ বাবে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো সম্পূৰ্ণ বেলেগ। এই ভিডিঅ'টো অটোমোবাইলৰ লগত জড়িত ভিডিঅ' নহয়। আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। বাইহাটা চাৰিআলি কমলপুৰ অঞ্চলৰ প্ৰথমবাৰৰ বাবে প্ৰাইভেট চাকৰিৰ বাবে এপ্লাই কৰিবৰ কাৰণে এটা ৱেবছাইট আজি ৰাতিপুৱা 11টা বজাত মুকলি কৰা হৈছে। সেই ৱেবছাইটৰ জৰিয়তে আমাৰ এই অঞ্চলৰ শিক্ষিত যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব। আৰু এই ৱেবছাইটটো মুকলি কৰিছে বাইহাটা চাৰিআলিৰ বিখ্যাত ব্যৱসায়ী saroj ডেকাই। ৱেবছাইটৰ জৰিয়তে আপোনালোকে প্ৰাইভেট জবৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। এই ৱেবছাইটটো লিংক মই মোৰ তলৰ ডেছক্ৰিপশ্যনত দি দিম। এই ভিডিঅ'টোৰ আপোনালোকে তাত গৈ চেক কৰিব। আৰু আপোনালোকে যদি বিচাৰে ইয়াৰ নেক্সট পাৰ্টটো বনাবলৈ, কেনেকৈ এপ্লাই কৰিব পৰা যায়, কেনেকৈ কি কৰিব পৰা যায়, যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব। মই নেক্সট পাৰ্টটো বনাবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানৰ কেইটামান ভিডিঅ' ক্লিপ চাওঁ বলক। তাৰপিছত তেওঁলোকৰ স্কিল সমূহ জ্ঞাত হ'ব। তেওঁলোকৰ বাবে কি সুবিধা থাকিব, আপুনি কি ব্যৱস্থা কৰিব? তেওঁলোকৰ প্ৰতিভাটোৰ ওপৰত বেছ কৰি আমি এটা এনালাইচিছ কৰি লৈ প্লেটফৰ্মটোৰ ওপৰত তেওঁৰ প্ৰজেক্টৰ ওপৰত যদি ভাইবিলিটি আছে, নিশ্চয় আমি নিজে হ'লেও ফাইনেন্স কৰিম আৰু এইটো প্ৰজেক্টটো হাতত ল'ম। তেওঁ যিটো কাম কিমান নিবনুৱা যুৱক যুৱতী ইয়াত এইটোৰ সম্প্ৰসাৰণ কিমান হ'ব পাৰে ক'ব নোৱাৰোঁ এতিয়া। সেইটো ডিপেণ্ড কৰিব তেওঁৰ স্কিলৰ ওপৰত আৰু কৰিব পৰা কেপাচিটিৰ ওপৰত। আমি বেছ কৰিছোঁ ইয়াৰে লোকেল মানুহ কোনো যাতে বহি নাথাকে, বাহিৰৰ পৰা ঘূৰি অহা মানুহ, সেইটোৰ ওপৰত টাৰ্গেট কৰিছোঁ। প্ৰথম পৰ্যায়ত কোনটো চাৰ্কল হৈছে আপুনি? কমলপুৰ এভিনিউ চাৰ্কল। ইয়াৰ পিছত হয়তো আমি নৰ্থ গুৱাহাটী এভিনিউ চাৰ্কল যাব, বা তাৰপিছত কামৰূপ ডিষ্ট্ৰিক্টৰ পিছত নলবাৰী ডিষ্ট্ৰিক্ট যাব। এনেকৈ ডিষ্ট্ৰিক্ট হিচাপে সম্প্ৰসাৰণ হ'ব, লাহে লাহে হয়তো অসমত যাব। আৰু টাৰ্গেট আছে আমি কমপ্লিট নৰ্থ ইষ্টক কভাৰেজ কৰিম। তেওঁ আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।